কবিতাৰ শিৰোনাম মই ৰৈ আছোঁ। এটি শীতল সুৰেৰে তুমি কৈছিলা, নীলিম আকাশখন উৰিবলৈ হেঁপাহ থকালৈকে তোমাৰেই। সঁচাকৈ দিগন্তৰ সীমনাত তুমি আজি পৰিভ্ৰমী পক্ষী, আৰু মই ধুমুহাৰ সৈতে ধেমালি কৰা ধৰিত্ৰীৰ বুকু সিপাৰে খামুচি থকা দুৰ্ভগীয়া বৃক্ষজোপী, যাৰ কুমলীয়া কুঁহিয়ে কেতিয়াবা হাঁহি মাৰে আৰু কেতিয়াবা সৰাপাতে উচুপি উঠে। তুমি হয়তো নাজানা, শুভ্ৰ ডাৱৰো কেতিয়াবা কলীয়া হৈ পৰে, মেঘাচ্ছন্ন আকাশেও বজ্ৰপাতৰ সৈতে তুষাৰ বৰষে। নাই, নপঠিয়াও কাহানিও, তোমাৰ ঠিকনা বিচাৰি বহুৰঙী চিলা। এদিন তুমিও ভাগৰি পৰিবা। মই ৰৈ আছোঁ আৰু ৰৈ থাকিম, তোমাৰ ভাগৰুৱা শৰীৰক জিৰণি দিবলৈ, চিৰদিন তোমাৰ ছাঁ হ'বলৈ।